গুড মৰ্নিং বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি নাৰায়ণপুৰৰ পৰা ডিব্ৰুগড়লৈ গৈ আছোঁ। এই যাত্ৰাত মোৰ লগত থাকিব মা দেউতা আৰু লগতে পল্লৱী। নাৰায়ণপুৰৰ পৰা ডিব্ৰুগড়লৈ মোৰ দেন 200 কিলোমিটাৰ হয়। এই 200 কিলোমিটাৰৰ যাত্ৰাত আমি ৰাস্তাৰ কাষতে যিবিলাক গুৰুত্বপূৰ্ণ স্থান পাম সকলোবিলাক আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। গতিকে বিশেষ পলম নকৰি বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি বতৰটো ফৰকাল নহ'বনো কিয়? কালি ৰাতি যি জাকহে বৰষুণ দিলে, গোটেই ৰাস্তাৰ কাষে কাষে পানী। গাঁৱৰ ৰাস্তাটোৰে এনেদৰে আহি আমি নাৰায়ণপুৰৰ নেশ্যনেল হাইৱে 15ত উঠিলোহি। নাৰায়ণপুৰৰ পৰা দুটা ৰাস্তাৰে লখিমপুৰ টাউনলৈ যাব পাৰি। এটা ৰাস্তা বিহপুৰীয়া হৈ আৰু অন্যটো ৰাস্তা বান্দৰদেৱা টাউন হৈ। আজি আমি বান্দৰদেৱা টাউন হৈ যাম। নাৰায়ণপুৰৰ পৰা 9 কিলোমিটাৰ আহিয়ে আমি খেৰাজঘাট কলেজখন পালোহি। বাহিৰৰ পৰাই আপোনালোকক খেৰাজঘাট কলেজৰ পৰিৱেশটো দেখাইছোঁ। এই কলেজখন নেশ্যনেল হাইৱে 15ৰ লগত লাগি আছে। বলকচোন এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰোঁ। এনেদৰে আহি আমি ভোগপুৰ টাউন পালোহি আৰু ভোগপুৰ টাউনৰ এই কাষৰ গেটখনেৰেই মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী থানলৈ যাব পাৰি। মই লাষ্ট ভিডিঅ'টো লেটেকুপুখুৰী থানখনক লৈয়ে বনাইছিলোঁ। গতিকে যদি কোনোবাই চোৱা নাই তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, তাত গৈ চাব পাৰিব। এনেদৰে সেউজীয়া গছ গছনিৰ মাজেৰে আমি আমাৰ যাত্ৰাটো অব্যাহত ৰাখিলোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকি এনেকুৱা লাগিছে চাগে লখিমপুৰৰ ৰাস্তা বৰ ভাল। হয়, এতিয়ালৈকে আমি ভাল ৰাস্তাই পাই আছোঁ, কিন্তু কিছু সময়ৰ পিছত যেতিয়া আমি বান্দৰদেৱা পামগৈ তেতিয়া আপোনালোকে দেখিব যে লখিমপুৰৰ ৰাস্তা সঁচাই ভাল নে বেয়া। বলক এতিয়া আমি গৈ থাকোঁ। এতিয়া আমি আহি বান্দৰদেৱা পালোহি আৰু এই বান্দৰদেৱাখনৰে এটা অংশ অৰুণাচল প্ৰদেশত পৰে আৰু এটা অংশ অসমত পৰে। বান্দৰদেৱাৰ ৰাস্তাটো আগতকৈ কিছু ভাল হ'লেও এটা দুটা আমি ডাঙৰ গাঁত দেখিবলৈ পাইছোঁ। আগতেতো ৰাস্তাৰ গাঁতবিলাক ইমানেই প্ৰকাণ্ড আছিলে, আমি গাড়ী ৰাখি পেলাই চিন্তা কৰিব লগা হয় যে কোনফালেদি যাম। গতিকে তাৰ তুলনাত এতিয়া ৰাস্তাটো কিছু পৰিমাণে ভাল হ'লেই। বান্দৰদেৱা টাউনখনৰ বাওঁ ছাইডে যিখিনি দোকান পোহাৰ আছে, ৰাস্তাটোৰ বাওঁ ছাইডে থকাবিলাক অৰুণাচল প্ৰদেশত পৰে আৰু সোঁ ছাইডে থকাবিলাক অসমত পৰে। গতিকে অৰুণাচল প্ৰদেশ যেতিয়া বন্ধ থাকে তেতিয়া এই বাওঁ ছাইডৰ দোকানবিলাক বন্ধ থকা দেখিবলৈ পোৱা যায় আৰু অসম বন্ধ থাকিলে সোঁ ছাইডৰ দোকানবিলাক বন্ধ থাকে। গতিকে দেখিবলৈ এটা বেলেগ এটা পৰিৱেশ হয়। এতিয়া আমি আহি বান্দৰদেৱা পালোহি আৰু বান্দৰদেৱাত ইয়াত তেল ভৰাবলৈ লৈছোঁ। বান্দৰদেৱাত তেলৰ দাম অসমৰ তুলনাত 8 টকা 9 টকা কম হয়। যিহেতু বান্দৰদেৱাখন অৰুণাচল প্ৰদেশত পৰে আৰু হিলছ এৰিয়া হিচাপে তাত টেক্সৰ এটা ছাবচিডি থাকে আৰু তাত তেলৰ দামটো কম। এয়া চাওক, ইয়াত তেলৰ দাম 90 টকা। নাৰায়ণপুৰৰ পৰা 20 কিলোমিটাৰ আহিলেই এই বান্দৰদেৱা টাউনখন পোৱা যায়। বান্দৰদেৱা গেটেৰে যদি আমি সোমাই যাওঁ তেতিয়া প্ৰথমতে নাহৰলগুন আৰু তাৰপিছত অৰুণাচলৰ ৰাজধানী ইটানগৰো পাম। প্ৰায় 40-42 কিলোমিটাৰ যাত্ৰা কৰাৰ পিছত আমি নৰ্থ লখিমপুৰ টাউনৰ একেবাৰে ওচৰ পালোহি। এতিয়া টাউনখন পোৱাৰ ঠিক আগতেই আমি শিৱ মন্দিৰ ভাগ দৰ্শন কৰাৰ সুবিধা পালোঁ। তাৰপিছতেই লখিমপুৰ টাউনলৈ যোৱা ৰাস্তাটো আৰু বাইপাছলৈ যোৱা ৰাস্তাটো দেখিবলৈ পালোঁ। এতিয়া বাওঁ হাতেৰে ফাটি যোৱা ৰাস্তাটোৰে নৰ্থ লখিমপুৰ টাউনলৈ যাব পাৰি আৰু পোনে যিটো ৰাস্তা আছে সেইটোৱে হৈছে বাইপাছৰ ৰাস্তা। এতিয়া আমি টাউনৰ ৰাস্তাৰে নগৈ বাইপাছৰ ৰাস্তাৰে আগবাঢ়িম, যিহেতু বাইপাছৰ ৰাস্তাটোত ভিৰটো কম থাকে। এতিয়া আপোনালোকে ওপৰত থকা
কিলোমিটাৰ বৰ্ডখনলৈ মত কৰকচোন। ধেমাজিলৈ এতিয়া বৰ্তমান 71 কিলোমিটাৰ আছে। এতিয়া আমি পদুমণি আইথান পালোহি। আহক ভিতৰৰ পৰা আমি পদুমণি আইথানৰ পৰিৱেশটো এবাৰ চাই লওঁ। আহি আমি এতিয়া সোৱণশিৰি দলং পালোহি। আপোনালোকে দেখিবলৈ পোৱা সেই লোহাৰৰ দলংখনৰ ওপৰেদিয়ে ট্ৰেইন চলাচল কৰে। এই সোৱণশিৰি নদীখনৰ ওপৰতে NHPC নামৰ এটা কোম্পানীয়ে জলবিদ্যুৎ প্ৰকল্পৰ কাম কৰি আছে। যদি সময় সুবিধা হয় তেতিয়াহ'লে কেতিয়াবা আপোনালোকক NHPCৰ কামসমূহো দেখুৱাবলৈ যত্ন কৰিম। এতিয়া এই ৰাস্তাৰে আমি গৈ থাকোঁ, আহকচোন। এতিয়া আমি ধেমাজি টাউন পালোহি। ইয়াতে চাহ এটা খাই ল'ম আৰু চাহটো কেনেকুৱা পাইছে? ভাল হৈছে। ধেমাজিত অলপ সময় ৰেষ্ট লোৱাৰ পাছত আমি পুনৰ ডিব্ৰুগড় অভিমুখে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আহি আমি ক'লাজান তিনিআলি পালোহি। ক'লাজান তিনিআলিৰ পৰা চিধা গ'লে আমি পাছিঘাট, চিলাপথাৰ আদি ঠাই পাম আৰু সোঁহাতলৈ যদি আমি ঘূৰি দিওঁ তেতিয়া ডিব্ৰুগড়লৈ যোৱাৰ ৰাস্তাটো পাম। এতিয়া আপোনালোকে কিলোমিটাৰ বৰ্ডখনলৈ মন কৰকচোন। ডিব্ৰুগড়লৈ মাত্ৰ 42 কিলোমিটাৰ। ডিব্ৰুগড়লৈ বেছি দূৰ নাই যদিও আমাৰ ভাত খোৱাৰ সময় প্ৰায় হৈছেহিয়ে। এতিয়া 2:30 বাজিলে, গতিকে ৰাস্তাৰ কাষতে যদি আমি ভাল ৰেষ্টুৰেণ্ট পাওঁ তেতিয়াহ'লে ভাত খাই আমি পুনৰ গৈ থাকিম। আমি এতিয়া কোচাক পালোহি আৰু ইয়াতে আমি এতিয়া ভাত চাত খাই লওঁ অলপ, তাৰপিছত লাহে গৈ থাকিম। আপোনালোকে চাওক, আমি এতিয়া কোচাক ৰেষ্টুৰেণ্টখনতে আছোঁ আৰু কোচাক ৰেষ্টুৰেণ্টত ভাতৰ অৰ্ডাৰটো দি দিয়া হ'ল। মা দেউতা আৰু পল্লৱী বহি আছে। কিছু সময়ৰ ভিতৰতে আমি ভাত খাই আকৌ ওলাই যাম। আপোনালোকেও এই ৰেষ্টুৰেণ্টখন আহিব পাৰিব। ক'লাজানৰ পৰা অলপ দূৰ আহিয়ে বগীবিল দলং পোৱাৰ ঠিক আগতেই এই ৰেষ্টুৰেণ্টখন আপোনালোকে পাব। গতিকে ইয়াৰ ভিউটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, এয়া চাওক। আমি এতিয়া কোচাকৰ ভিতৰতে আৰু মোৰ ওচৰতে পল্লৱী আছে আৰু এইফালে এয়া সন্মুখত মা দেউতা। কোচাকত এতিয়া আমি ভাত পানী খাই উঠিলোঁ আৰু এয়া মোৰ কাষতে দেউতা। আৰু ভাত পানী খাই উঠাৰ পিছতে পল্লৱী আৰু মাৰ দোলনা খেলিবলৈ মন গ'ল। সিহঁতকো দেখাইছোঁ। কোচাকত আহিলে আপোনালোকে এনেকৈ দোলনা খেলিবলৈও সুবিধা পাব। ইয়াৰ পিছতে আমি এতিয়া বগীবিল দলংখন চাম, তাৰপিছত আমি নিজৰ জেগা পামগৈ। এনেদৰেই আমি আহি বগীবিল দলং পালোহি। এই দলংখন প্ৰায় 5 কিলোমিটাৰ দীঘল। এই দলংখনে ডিব্ৰুগড় আৰু ধেমাজি দুয়োখন জিলাক সংযোগ কৰিছে।
যি সময়ত বগীবিল দলংখন মুকলি কৰা হৈছিল সেই সময়ত বহু দূৰ দূৰণিৰ পৰা মানুহে আহি বগীবিল দলংখন চাইছিলহি। আজিও মানুহৰ মাজত আমি সেই হেঁপাহ দেখিবলৈ পাওঁ। আজি আমি নাৰায়ণপুৰৰ পৰা ডিব্ৰুগড়লৈ আহোঁতে ৰাস্তাৰ কাষত যিবিলাক গুৰুত্বপূৰ্ণ স্থান পাইছিলোঁ সকলোবিলাক আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। অৱশ্যে দুই এটা স্থান থাকি গৈছে, কাৰণ সকলো স্থান দেখুৱাবলৈ গ'লে ভিডিঅ'টো আৰু অধিক দীঘল হৈ পৰিব। এতিয়া আমি ডিব্ৰুগড়ৰ ৰাস্তাত আহি আছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন বিষয়ত নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম। তেতিয়ালৈ বাই বাই।